নমস্কাৰ সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ মই প্ৰাঞ্জল বৰুৱাই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি অলপ দিনৰ আগত আহিনৰ 22 তাৰিখ ইংৰাজী 9 অক্টোবৰ তাৰিখে আমাৰ ঘৰৰ কাষতে থকা ঐতিহাসিক লাকুৱা আমলখি দেওশালত আমাৰ টাই আহোমসকলৰ এটা ধৰ্মীয় অনুষ্ঠান বা উৎসৱ হৈছিলে, যাক কোৱা হয় খেকলাই খাওমি আই জং লাও ঙি জং খাম, অৰ্থাৎ লখিমী আদৰা উৎসৱ। তেতিয়া মই ভিডিঅ' কৰিছিলোঁ, মোবাইলৰ প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো কৰা নহ'ল, সেইকাৰণে ফটো আকাৰেৰে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বলক তেনেহ'লে দেৰি নকৰি আপোনালোকে ভিডিঅ'টো এবাৰ চাই লওক। এইখিনিতে আৰু এটা কথা কৈ থওঁ, ভিডিঅ'টো দিয়াত দেৰি হোৱাৰ বাবে মই দুখিত, আৰু কিবা এটা ভুল তথ্যও মই আপোনালোকক দিব নিবিচাৰোঁ, সেইকাৰণেও অলপ ভিডিঅ'টো দিয়াত দেৰি হ'ল। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিবা এটা জানিব বা কিবা এটা আভাস পাব বুলি আশা কৰিলোঁ। তেনেহ'লে বলক দেৰি নকৰি আপোনালোকে ভিডিঅ'টো এবাৰ চাই লওক। আমাৰ টাই আহোমসকলৰ কৃষিভিত্তিক উৎসৱ হ'ল খেকলাই খাওমি আই জং লাও ঙি জং খাম, যাক কোৱা হয় লখিমী আদৰা উৎসৱ। এই উৎসৱটো আহিন মাহত কৰা হয়। স্বৰ্গদেউ চাওলুং চুকাফাই এই মুলুকত ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পাছৰে পৰা মনদুন চুনখামত শস্যৰ আয়ুস বৃদ্ধিৰ বাবে পূজা অৰ্চনা কৰা ব্যৱস্থা হয়। এই পৰম্পৰা অনুষ্ঠানত টাই আহোমসকলৰ উপাস্য জলশক্তি খাওখামৰ পৰা খন আয়ুস বিচাৰি পূজা পাতল কৰি আহিছে। টাই আহোমসকলৰ প্ৰধান খেতিৰ শস্য হ'ল ধান। এই ধানৰ শ্ৰীবৃদ্ধি হোৱাৰ লগতে সোণালী গুটিৰে নদন বদন হৈ ভঁৰালত উপচি পৰাৰ কামনা কৰি আই জং লাও ঙি জং খাম, খন খাও ৰাই খন খাও ঙি ঐ স্তুতিৰে আহোমসকলে উপাসনা কৰি আহিছে। বছৰৰ আহিন মাহত ধান গছ সজাল ধৰি গেউলি হোৱাৰ সময় হয়, সেয়েহে এই মাহত লাও খাও মি আই জং লাও ঙি জং খাম উৎসৱ অনুষ্ঠান পতাৰ নিয়ম পূৰ্বৰে পৰা চলি আহিছে। এই অনুষ্ঠানটোৰ বাবে টকৌ পাতেৰে চোৱা দুটা ভঁৰাল বনোৱা হয়। ভঁৰাল দুটাৰ খুঁটাত মাজে মাজে কৌপাত মেৰাই এটা পাহাৰীয়া চাংঘৰৰ ৰূপ দিয়া হয়। ভঁৰাল দুটাৰ মাজত এটা বাঁহৰ খাং আৰু ভঁৰাল দুটাৰ পাছফালে নগা জাঠি নগা সুৰা ৰখা হয়। বাওঁহাতে ওখ ভঁৰালটোত আহু ধানৰ খাওহাই বা আই জং লাও আৰু সোঁহাতে বনোৱা ভঁৰালটোত শালি ধানৰ খাওনা বা ঙি জং খাম বুলি কোৱা হয়। এই দুয়োটা ভঁৰালৰ মাজৰ অংশটোত হুচুংখৰা পূজা দিয়া হয়, আৰু এই ভঁৰাল দুটাত পূজা আৰম্ভ কৰাৰ পাছতেই লখিমী আদৰাৰ বাবে সাজু হয়। ইয়াৰ বাবে গাঁৱৰ এহাল চেমনীয়া ল'ৰা ছোৱালীক নগা সুৰা নগা জাঠিৰে সৈতে নগা নাগিনী সজোৱা হয়। লখিমীক আদৰিবৰ বাবে 4জন দোলাভাৰীৰে সৈতে কলপটুৱাৰে 2খন দোলা প্ৰস্তুত কৰা হয়। লগতে 2জনী নাবালিকাক 2টা এমা টেকেলি দি ৰিহা মেখেলা পিন্ধাই পানী তুলিবৰ বাবে সাজু কৰা হয়। এই নগা নাগিনী কলপটুৱাৰে সজা দোলাৰে সৈতে গাঁৱৰ বুঢ়া বুঢ়ী ল'ৰা ডেকা জীয়ৰী বোৱাৰী গায়নে বায়নে ঢোলে ডগৰে লখিমী আদৰা গীত গাই খন বা লখিমীক আদৰিবৰ বাবে ওচৰৰ বিল বা নদীৰ কাষলৈ যায়। পানীত জাকৈ চাপ মাৰি পানীৰ পৰা খন বা লখিমী তোলোতে ঢোলৰ পানী তোলা চেওঁৰ তালত মলুংসকলে আহোম ভাষাত গায়, ঐ মৰাণ লাওৰে ৰে কা চাং বান ৰুণ জোৰে ৰে আই জং লাও ঙি জং খাম ঐ লাওৰে ৰে। আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই আৰু জয় আই অসম।